নাজিৰাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বয়বস্তুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজি নাজিৰাৰ পাৰ্টিৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ নেতা কনক গগৈৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ভাৰততেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে পালন কৰিছে। স্থানীয় ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে নাজিৰাৰ মহকুমা ধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট PR নিউজ আসাম। নাজিৰাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বয়বস্তুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজি নাজিৰাৰ পাৰ্টিৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ নেতা কনক গগৈৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ভাৰততেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে পালন কৰিছে। স্থানীয় ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে নাজিৰাৰ মহকুমা ধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট PR নিউজ আসাম। নাজিৰাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বয়বস্তুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজি নাজিৰাৰ পাৰ্টিৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ নেতা কনক গগৈৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ভাৰততেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে পালন কৰিছে। স্থানীয় ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে নাজিৰাৰ মহকুমা ধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট PR নিউজ আসাম। আমাৰ মাননীয় মহকুমাধিপতি মহোদয়ৰ যোগেদি আমি প্ৰেৰণ কৰিবলৈ আহিছোঁ। আমি এই আপাহতে ক'ব বিচাৰিছোঁ নাজিৰাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বয়বস্তুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজি নাজিৰাৰ পাৰ্টিৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলে